অসমত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2006 তাৰ দ্বাৰা নিয়ন্ত্ৰিত মূলতঃ শিক্ষানুষ্ঠানসমূহত যিসমূহ আন্তঃগাঁথনি সা সুবিধা থাকিব লাগে আৰু তাৰ যি ফিজ আছে এই সম্পৰ্কে আইনখনত বিস্তৃত ৰেগুলেশ্যন আছে। এতিয়া গৰম বন্ধ সকলোকে দিয়া হয়, কিন্তু গৰম বন্ধৰ সময়তো কিছুমান বিদ্যালয়ে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ সন্মতি সাপেক্ষে তেওঁলোকে ৰিমেডিয়েল ক্লাছ কৰে বা ছামাৰ ভেকেশ্যন কেম্প অৰ্গেনাইজেশ্যন কৰে, ক্ৰীড়া সাংস্কৃতিক আদি দিশত কিছুমান শিবিৰৰ তেওঁলোকে আয়োজন কৰে আৰু কিছু কিছু সংস্থা টিউশ্যন আদিও তেওঁলোকক অনুষ্ঠিত কৰা দেখা যায়। এইখিনি আমাৰ যি একাডেমিক কেলেণ্ডাৰ আছে, একাডেমিক কেলেণ্ডাৰৰ বাহিৰত স্বেচ্ছামূলক ৰাজহুৱা বা কমিউনিটি ইনিচিয়েটিভ হয়। কমিউনিটি ইনিচিয়েটিভ এইখিনিক আমি কোনো ধৰণে বাধা দিব নোৱাৰোঁ আৰু মই ভাবোঁ যে অভিভাৱক ছাত্ৰ ছাত্ৰীৰ সন্মতি সাপেক্ষে হয়। এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাডেমিক কেলেণ্ডাৰ, সেই একাডেমিক কেলেণ্ডাৰখন কেনেকুৱা হ'ব সেইটো তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নিয়ন্ত্ৰণ কৰে আৰু আমি চৰকাৰ হিচাপে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ গোটেই পাঠদান প্ৰক্ৰিয়া, তেওঁলোকৰ টিচিং মেথডলজি, তেওঁলোকৰ একাডেমিক কেলেণ্ডাৰ এই গোটেইখিনিলৈকে আমি সোমাই যাব বিচৰা নাই বা আমি সোমাই নাযাওঁ। আমি মূলতঃ তাত যিখিনি আন্তঃগাঁথনি থাকিব লাগে বা যিখিনি এমেনিটিজ থাকিব লাগে এই সম্পৰ্কে চকু ৰাখোঁ। মাননীয় বিধায়কগৰাকীয়ে যে কেৱল গৰম বন্ধৰ সময়ত শ্ৰেণী চলাই থকাৰ কথাটোৱে অনা নাই, তাৰ লগতে যে আন্তঃগাঁথনিৰ নাটনি থকা বা অন্যান্য সা সুবিধা ফেচিলিটিজ এমেনিটিজ আদিৰ প্ৰসংগও তেখেতে উত্থাপন কৰিছে। মই মাননীয় বিধায়কগৰাকীৰ প্ৰতিশ্ৰুতি দিছোঁ যে আমি আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টখনৰ আওতাৰ ভিতৰত এই বিষয়খিনি আমি পৰীক্ষা কৰিম। লগতে বিধায়কগৰাকীয়ে পৰামৰ্শও আগবঢ়াইছে যে ইয়াৰ আইনখনৰ সংশোধনীৰো পৰামৰ্শ আগবঢ়াইছে। মই পৰামৰ্শখিনিও আমি পৰীক্ষা কৰিম বুলি আমি বিধায়কগৰাকীক জনাইছোঁ। ধন্যবাদ।